আজি গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ চুঙাজান অঞ্চলৰ নাওকটা গাঁৱত আমি VDP সমিতি পূব আৰু পশ্চিম সমিতি মিলাই আৰু গাঁৱৰ ৰাইজৰ সহযোগত আমি এক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰোঁ। যিসকল ছাত্ৰ ছাত্ৰী উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষাত 2023 বৰ্ষত অৱতীৰ্ণ হোৱা তেখেতলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি তেখেতলোক ভৱিষ্যতে আগুৱাই যাবৰ কাৰণে আমি এই অনুষ্ঠানভাগ সম্বৰ্ধনা অনুষ্ঠানভাগ আৰম্ভ কৰোঁ। আৰু লগতে আমি আমন্ত্ৰিত হিচাপে চুঙাজান আঞ্চলিক ছাত্ৰ সন্থা আৰু যুৱ ছাত্ৰ পৰিষদৰ তেখেতলোককো আমি লাচি থানাৰ আমন্ত্ৰণ কৰোঁ। লগতে আমাৰ আশা হ'ল কি, আমাৰ উৎসাহ হ'ল কি, এই পিছপৰা সীমান্তৱৰ্তী অঞ্চলত এই জৰাজীৰ্ণ ৰাস্তা পদূলি এনেকুৱা এখন গাঁৱৰ পৰা ভৱিষ্যতে এই কৃতি ছাত্ৰ ছাত্ৰীসকলে যাতে আৰু উজ্জ্বল ভৱিষ্যত হওক তেখেতলোকৰ, এই আশাৰে আমি আজি এই অনুষ্ঠানভাগ পৰিলম্বিত কৰোঁ। ভাল ৰিজাল্ট আনিবলৈ সক্ষম হৈছে, তাৰ বাবে মই তোমালোকলৈ ধন্যবাদ জনালোঁ। আগলৈ তোমালোকে এই ধৰণে পঢ়া শুনাত মন দি আৰু আগবাঢ়ি যোৱা, এই মোৰ কামনা।